নমস্কাৰ, মই বৰ্ণালী। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বলকচোন তেনেকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু শেষত কমেণ্ট কৰি নিশ্চয় জনাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আহিবলগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব। আৰু এতিয়া মই যাওঁ ঋষিক স্কুলত থবৰ কাৰণে। ঋষিক স্কুলত থৈ মই বেংকত যাম। মোৰ বেংকত অলপ কাম আছে আৰু ঋষিক স্কুলৰ পৰা আনি মই যাওঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব সৰ্থেবাৰীত আৰু ঋষিক স্কুলত আনি তাৰপিছত মই যাম চাবৰ কাৰণে। তেতিয়াহ'লে আপোনালোককো দেখুৱাম। মোৰ বহুত ভাল লাগে আৰু সেইকাৰণে একবাৰ দেখিছোঁ ওচৰৰ পৰা আৰু এইবাৰো যাম চাবলৈ। সৰ্থেবাৰীত আহিছিল এবাৰ আৰু এইবাৰ আহিব, সেইকাৰণে আজি চাবলৈও যাম আৰু তেতিয়াহ'লে চাই থাকিব। আপোনালোককো দেখুৱাব চেষ্টা কৰিম। দাদা বুলিয়ে মাতিব, আমি তো বেলেগ বুলি ভাবো। ভাতখিনি একবাৰ লগাব লাগিব এতিয়া। দাদা
চাই ধৰবা নোৱাৰে গাড়ী মাখা যাব লাগব গাড়ী মাখা কেনেকৈ